নমস্কাৰ, ওয়েলকাম টু মাই ইউটিউব চেনেল জ্ঞানজ্যোতি বুকস। আজিৰ ভিডিঅ'টোত ক্লাছ 10 CBSE বোৰ্ডৰ বুকছৰ বিষয়ে ক'ম। যদি কোনোবা মোৰ চেনেলটো নতুনকৈ চাই আছে, ছাবস্ক্ৰাইব এটা কৰি দিব, আৰু যোনে কৰা নাই সিও কৰি দিব। কাৰণ চেনেলটো বহুতে চায় কিন্তু ছাবস্ক্ৰাইবটো নকৰে। ছাবস্ক্ৰাইবটো কৰিলে আপোনালোকৰ একো ক্ষতি নাই, মোৰ অলপ হেল্প হয় ইউটিউব চেনেল গ্ৰ' কৰাত। আৰু গ্ৰ' হ'লে মই আপোনালোকক এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক দি থাকিব পাৰিম। গতিকে ছাবস্ক্ৰাইবটো কৰি দিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টোত দেখাম ক্লাছ 10 CBSE বোৰ্ডৰ কিছুমান কিতাপৰ বিষয়ে। ক্লাছ 10 CBSE বোৰ্ডত আপোনালোকে বহুত ধৰণৰ কিতাপ পাব। বাকী ছাবজেক্টবিলাকৰ অছোৱাল আহে, আৰিহাণ্ট আহে, এডচান, বহুত বেলেগ ধৰণৰ বহুত ধৰণৰ কিতাপ আহে। বাকী ছাবজেক্টবিলাক ইংলিছ, মেথছ, ছায়েন্স হৈছে এইবিলাকৰ কথা কৈছোঁ। কিন্তু অসমীয়া ছাবজেক্টৰ কথা ক'ম আজি। CBSE বোৰ্ডত যিবিলাক ষ্টুডেণ্টৰ অসমীয়া ছাবজেক্টটো আছে সেইসকল ষ্টুডেণ্টৰ কাৰণে আজি ক'ম যে কি ধৰণৰ কিতাপ ওলায় অসমীয়া ছাবজেক্টৰ কাৰণে। অসমীয়া ছাবজেক্টটো CBSE বোৰ্ডৰ কোনো বেলেগ নহয়, এইটো আমাৰ আছাম বোৰ্ডৰ মানে সেবাৰ যিখন অসমীয়া ক্লাছ 10 আছে সেইখন কিতাপে CBSE বোৰ্ডতো ফ'ল' কৰিব দিয়া। কিন্তু এইটো ছাবজেক্টৰ অছোৱালৰ যেনেকুৱা চেম্পল পেপাৰ ওলায়, অসমীয়া ছাবজেক্টৰ অছোৱালে চেম্পল পেপাৰ নলয়, কুৱেশ্যন বেংকো নলয় অছোৱাল কোম্পানী, আৰিহাণ্টৰ গাইড নাপাব। এইটো ছাবজেক্ট কেইখনমান কিতাপ ওলায়, কেইখন ওলায় মই কৈ আছোঁ, চাই ল'ব। প্ৰথমত দেখাইছোঁ এইখন কিতাপ, ঠিক আছে। এখন কিতাপৰ নাম হ'ল ষ্টাৰ বুক 2020 CBSE প্ৰেক্টিছ পেপাৰ উইথ কুৱেশ্যন বেংক। কিতাপৰ নামটো দিয়া আছে অসমীয়া সাহিত্য চয়নিকা। কিতাপখনৰ ভিতৰত আছে লেটেষ্ট CBSE ব্লু প্ৰিণ্ট, মডেল প্ৰেক্টিছ কুৱেশ্যন পেপাৰ্ছ বেছড অন CBSE লেটেষ্ট ব্লু প্ৰিণ্ট মাৰ্কিং চিষ্টেম। আৰু মেইন এটা বস্তু ভাল আছে ইয়াতে, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ। এই বস্তুটো অসমীয়া ছাবজেক্টৰ জেনেৰেলি নাপায়েই। বাকী ছাবজেক্টবিলাকৰ কাৰণেতো ক'লোৱে, অছোৱালৰ পাব কুৱেশ্যন বেংক, গুৰুকুলৰ পাব প্ৰিভিয়াছ, আগৰ ভিডিঅ'ত দেখাইছোৱে কুৱেশ্যন মাৰ্কৰ কাৰণে কি কিতাপ আহে। অসমীয়া ছাবজেক্টত যাতে নাথাকে, অসমীয়াৰ কাৰণে এইখন কিতাপ যদি প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ লাগে এখন কিতাপ চাব পাৰে। ষ্টাৰ বুক CBSE প্ৰেক্টিছ পেপাৰ অসমীয়া। ইয়াতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰবিলাক চল্ভ আছে। অকল চল্ভেই নহয়, ইয়াতে কুৱেশ্যন বেংকো আছে। প্ৰথমতে মানে টেক্সট বুকৰ কিছুমান কুৱেশ্যন কালেক্ট কৰি দিয়া হৈছে, বনোৱা হৈছে। আৰু মডেল কুৱেশ্যন পেপাৰ ফৰ প্ৰেক্টিছ, কিছুমান মডেল কুৱেশ্যন পেপাৰ এনে বনাই থোৱা আছে প্ৰেক্টিছ কৰাৰ কাৰণে। আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ আগত হৈ যোৱা কুৱেশ্যন পেপাৰবিলাক চল্ভ কৰা আছে CBSE বোৰ্ডৰ কাৰণে। এইখন কিতাপ ফ'ল' কৰিব পাৰে। আৰু যদি টেক্সট বুকৰ গাইড লাগে, টেক্সট বুকৰ কুৱেশ্যন এনচাৰ লাগে, তেতিয়াহ'লে আৰু দুখন কিতাপ ওলায়, সেই দুখন কৈ দেখাই আছোঁ। এইখন হ'ল RG অসমীয়া সাহিত্য চয়নিকা চোৱাৰিকা, নতুন পাঠ্যক্ৰমৰ ভিত্তিত উৎকৃষ্ট প্ৰচলিত সম্বন্ধ। এইখন মানে কোনো চেম্পল পেপাৰ নাই, কুৱেশ্যন পেপাৰ নাই, আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ এখনত নাই। কিন্তু এইখনত টেক্সট বুকৰ যিবিলাক প্ৰশ্ন আছে তাৰে উত্তৰখিনি পাই যাব, আৰু এডিশ্যনেল কুৱেশ্যন এনচাৰ ইয়াতে পাই যাব। এনেকুৱা আৰু এখন কিতাপ ওলায়, সেইখন হ'ল GBD পাব্লিকেশ্যনৰ অসমীয়া সাহিত্য চয়নিকা। আপোনালোকক কোনখন কিতাপ লাগে, কেনেকুৱা কিতাপ বিচাৰে ডিচাইড কৰি লৈ ল'ব। যদি কুৱেশ্যন পেপাৰ লাগে এখন ল'ব ষ্টাৰ বুক, আৰু যদি টেক্সট বুকৰ কুৱেশ্যন এনচাৰ লাগে তেতিয়াহ'লে RG বা GBD গাইড বুকখন ল'ব পাৰে। কিতাপকেইখন যদি কাৰোবাক লগা আছে মোৰ লগত যোগাযোগ কৰিব পাৰে হোৱাটছএপত। আৰু এই কিতাপখনৰ অনলাইনৰ লিংকটো ডিছক্ৰিপশ্যনত দিয়া আছে, তাৰ পৰাও কিনিব পাৰিব, আৰু ফিজিকেলিও কিনিব পাৰিব। মোৰ ষ্টলৰ এড্ৰেছটো ডিছক্ৰিপশ্যনত দিয়া আছে। ধন্যবাদ, আজিলৈ ইমানে। নেক্সট ভিডিঅ'ত লগ পাম। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু ছাবস্ক্ৰাইবটো কৰি দিব প্লিজ।